بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। অসমীয়া ইছলামিক টিভিত আপোনাক স্বাগতম। আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে যিয়ে দুখ কষ্টত পতিত হৈ আল্লাহক লৈ অভিমান কৰে। বহুতে আল্লাহৰ ইবাদতৰ পৰা আঁতৰি যায়, কিন্তু কিয় কেতিয়াবা ভাবেনে আজি আপুনি যিমান দুখ কষ্ট আৰু অসুবিধাৰ মাজত আছে তাৰ কাৰণ কিন্তু আপুনি নিজেই। আল্লাহ পাকে কয়, তোমালোকক যিবোৰ বিপদ আপদে বেৰি ধৰে এইবোৰ তোমালোকৰ কৃতকৰ্মৰ ফল। এবাৰ ভাবি চাওক, উভতি যাওক অতীতৰ সেই স্থানলৈ যেতিয়াৰ পৰা আপুনি ভাল বেয়া বুজিব পৰা হৈছিল। এবাৰ চিন্তা কৰক, তেতিয়াৰ পৰা আজিৰ দিনটোলৈ কিমান অন্যায় কৰিছে, কি পাপ আৰু মানুহক প্ৰতাৰণা কৰিছে, কিয় কৰিছে, কাৰ লগত কৰিছে, কি ধৰণৰ অন্যায় কৰিছে, সকলোবোৰ অলপ সময়লৈ চিন্তা কৰক। এইবাৰ চিন্তা কৰক, আপুনি যিবোৰ পাপ কৰিছে তাৰ বাবে ইছলামত কি শাস্তি আছে, আৰু আপোনাৰ পাপৰ কথা যদি পৃথিৱীৰ কোনেও নাজানে কিন্তু আল্লাহ ৰব্বুল আলামিনে সকলো জানে। এইবাৰ ভাবি চাওক, আপুনি বৰ্তমান যি অৱস্থাত আছে, যি সমস্যাত আছে, বা আপুনি যি কষ্ট পাইছে সেয়া আপুনি কৰা পাপৰ তুলনাত কম নে বেছি? বা আপুনি যি পাপ কৰিছে সেই পাপ অনুযায়ী আপোনাৰ শাস্তি বৰ্তমানৰ তুলনাত বেছি হ'ব লাগিছিল নে কম হ'ব লাগিছিল? আল্লাহ কাৰো লগত অবিবেচনা নকৰে। আজি আপুনি কষ্টত আছে তাৰ কাৰণ আপুনি নিজেই। আল্লাহ আপোনাৰ লগত কোনো অবিবেচনা কৰা নাই বা নকৰে। মই এই বিষয়ে যিমান মানুহক চিন্তা কৰি চাব দিছো, সিহঁত সকলোৱে এই কথা স্বীকাৰ কৰিছে যে সিহঁতে নিজৰ কৃতকৰ্মৰ পৰিণাম ভুগিছে। তেনেহলে কিয় ইমান অভিযোগ, কিয় ইমান অভিমান আল্লাহক লৈ? এটা কথা মনত ৰাখিব, আল্লাহ যি কৰে বান্দাহৰ ভালৰ বাবেই কৰে। আপুনি হয়তো বৰ্তমান এনেকুৱা অৱস্থাৰ মাজেৰে গৈ আছে যিয়ে আপোনাক বহুত সমস্যাৰ মাজত ৰাখিছে, কিন্তু চাব, ভৱিষ্যতে কোনো এক সময়ত আপুনি ঠিকেই বুজি পাব যে আপোনাৰ এই অৱস্থাৰ কাৰণে সাময়িক ক্ষতি দুশ্চিন্তা থাকিলেও পৰৱৰ্তী সময়ত সেইটো আপোনাৰ মংগলৰ এটা কাৰণ হ'ব। যিজন ব্যক্তি আল্লাহক ভয় কৰে আল্লাহ তাৰ মুক্তিৰ পথ উলিয়াই দিয়ে, আৰু যি স্থানৰ পৰা ধাৰণা কৰে সেই স্থানৰ পৰা আল্লাহ তাক জীৱিকা দান কৰে। হযৰত আনাস ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া আল্লাহে তাৰ কোনো বান্দাহৰ মংগল কামনা কৰে তেতিয়া তাক লগে লগে পৃথিৱীৰ পাপৰ শাস্তি দি দিয়ে, আৰু যাৰ অমংগল বিচাৰে তাক আল্লাহ শাস্তি দানৰ পৰা বিৰত থাকে। পৰিণতিত কিয়ামতৰ দিনা তাক সম্পূৰ্ণ শাস্তি দিব। দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ডাঙৰ পৰীক্ষাৰ ডাঙৰ প্ৰতিদানো আছে। আল্লাহ যি জাতিৰ মংগল বিচাৰে সেই জাতিৰ আগে পৰীক্ষা কৰে, আৰু যিসকলে তাত সন্তুষ্ট থাকে তাৰ বাবে আল্লাহৰ সন্তুষ্টি আছে, আৰু যিসকলে অসন্তুষ্টি প্ৰকাশ কৰিব তেওঁলোকৰ প্ৰতি আল্লাহৰ অসন্তুষ্টি থাকে। আপুনি হয়তো ভাবিব আপুনি আল্লাহৰ আগত ইমান দোৱা কৰে কিন্তু আল্লাহ আপোনাৰ দোৱা কবুল কৰা নাই। আপুনি কিবা এটা বস্তু খুব দ্ৰুত বিচাৰি আছে কিন্তু পোৱা নাই। মনত ৰাখিব, আপুনি যেতিয়া কিবা ভুল কৰিছে আল্লাহ কিন্তু লগে লগে শাস্তি দিয়া নাই। সেই সকলো অৱস্থাত আল্লাহৰ ওপৰত ভৰসা কৰক। আপুনি জীৱনত যিমান পাপ কৰিছে তাৰ বাবে খাস নিয়ত কৰি তৌবা কৰি ক্ষমা খুজক। আল্লাহ শিৰক বাদে সকলো গুনাহ মাফ কৰি দিয়ে। বান্দা যেতিয়া আল্লাহৰ ওচৰত কিবা বিচাৰে তাক আল্লাহ খালী হাতে ফিৰাই নিদিয়ে। বান্দাহে আল্লাহৰ ওচৰত কিবা বিচাৰিলে আল্লাহ তাক সেইটো দিয়ে, হয়তো ইয়াতকৈ বেছিকৈও দিয়ে, নাইবা তাৰ বিপদ আপদ দূৰ হৈ যায় যিটো বান্দাহে গম নেপায়। দোৱা হ'ল এটা ইবাদত। বান্দাহৰ দোৱাৰ বাবে পৰকালত কোনো পুৰস্কাৰ নিৰ্ধাৰিত কৰি ৰাখে। সেয়েহে আল্লাহৰ লগত অভিমান অভিযোগ নকৰি তেওঁৰ ওচৰত ক্ষমা খুজি সম্পূৰ্ণৰূপে নিজকে সমৰ্পণ কৰক। তেতিয়া হাজাৰ দুখ কষ্টৰ মাজতো সুখৰ অনুভূতি বিচাৰি পাব। আপোনাৰ মনৰ মাজত এক শান্তি উদয় হ'ব যি আল্লাহৰ ইবাদত ব্যতীত অন্য কোনো পন্থাত পোৱা নাযায়। আৰু আল্লাহ কৈছে, মই তোমালোকৰ পৰীক্ষা কৰিম কিছু ভয়, ভোগ, সম্পদ, জীৱন আৰু শস্য আদিৰ বিনষ্টৰ মাধ্যমত, কিন্তু সুসংবাদ হ'ল ধৈৰ্যশীল সকলৰ বাবে। হে আদম সন্তান, তোমাৰ গুনাহ যদি আকাশৰ মেঘমালা পৰ্যন্ত বিস্তৃত হয় আৰু তুমি যদি মোৰ ওচৰত ক্ষমা খোজা মই ক্ষমা কৰি দিম। আল্লাহ আমাক সকলোকে আল্লাহ আৰু তেওঁৰ ৰসুলৰ পথত কবুল কৰক, আমিন। আজিৰ ভিডিঅ'টো ইমানেই আছিল। এতিয়া বিদায় লৈছো। ওয়া আখিৰি দা'ৱানা আনিল হামদুলিল্লাহ।